হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক আজি নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো কোনো ৰেচিপি ভিডিঅ' বা ডেইলি ভ্লগছ নহয়। আজি মই দেখুৱাব বিচাৰিছোঁ কহিমাৰ উখা টাউনত অৱস্থিত শিৱ শক্তি মন্দিৰ। এই মন্দিৰটোলৈ আহি বিৰাটেই ভাল লাগিলে। মন্দিৰটো আপোনালোকে বাহিৰৰ ছাইডটো দেখিছে সকলোৱে। এই মন্দিৰটোলৈ আহি মনটো ইমান বেছি ভাল লাগে, আপোনালোকেও আহিব পাৰে মন্দিৰটো। আমি মন্দিৰটোৰ ভিতৰলৈ সোমাই অহা গ'ল আৰু এই মন্দিৰটোৰ ভিতৰৰ ভাগত দেখিছে যে এই শিলটো আপোনাৰ নিজে নিজে হৈছিলে। নিজে নিজে হোৱাৰ পিছত আৰু মানুহে কোনেও এই শিলটো উঠাব নোৱাৰাক ইয়াতে মন্দিৰভাগ স্থাপন কৰিলে। এয়া মন কৰকচোন এই শিলটো, আৰু সকলো ফালে ভগৱান পূজা কৰা হৈ আছে। আৰু সকলোৱে মন্দিৰ বা নামঘৰ এনেকুৱা পবিত্ৰ অনুষ্ঠানত যেতিয়া যোৱা হয়, মনটো ইমান বেছি ভাল লগা হয় যে কাৰোবাৰ যদি কিবা দুখ লাগি আছে বা মনটো ইমান বেছি বেয়া, কিন্তু এনেকুৱা আপুনি পবিত্ৰ অনুষ্ঠানত যোৱাৰ লগে লগে আপোনাৰ মনটো ইমান বেছি ভাল হৈ যায়। আৰু এই কুঁৱাটো দেখিছেনে? কুঁৱাটোৰ পানীখিনি ইমান মহত্ব আছে, এই পানীখিনি কেতিয়াও শেষ হৈ নাযায়। পানীখিনি মানে আপোনাৰ সদায় ভৰিয়ে থাকে। ইমান ভক্ত আহে, হাজাৰ হাজাৰ ভক্ত আহে। পানী সকলোৱে নিয়ে। এই পানীখিনি কাৰোবাৰ যদি সন্তানহীন কোনোবা পতি পত্নী থাকে, তেওঁলোকে এই পানী নিয়ে বা এই পানী খালে হেনো সন্তান হয় বুলি এটা বিশ্বাস হয় মানুহৰ, বা কোনোবাই প্ৰমাণো পাইছে মানে। আৰু কাৰোবাৰ বেমাৰ আজাৰ হ'লেও এয়া পানী খুৱাই দিয়া হয় বা খালি দিয়া হয়। পানীখিনি মানে বহুত মহত্ব আছে আৰু সেই পানীখিনি কেতিয়াও আপোনাৰ শেষ নহয়, সদায় ভৰিয়ে থাকে পানী। তাৰপাছত আৰু মন্দিৰটো সকলোৱে দেখিলে, কোনোবা যদি অহা নাই আহিব পাৰে। আৰু এই পাৰবিলাক হৈছে কোনোবা ভক্তই দান দি থৈ যোৱা। আৰু ভিডিঅ'টো এইখিনিতে মই সামৰণি মাৰিলোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।